আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰী এবাৰ HS ফাইনেল ইয়েৰ এক্সাম দিব তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পাব পাৰে। চ' আপোনালোকৰ কাৰণে এই ভিডিঅ'টোত মই কেইটামান কথা বিশেষকৈ লৈ আহিব বিচাৰিছোঁ যে আপোনালোকে আচলতে সকলোৱে জানে HS ফাইনেল ইয়েৰ এক্সাম যেতিয়া যিসকলে দিব তেওঁলোকে 6টা ছাবজেক্ট সাধাৰণতে লয়, কিছুসকলে 5টা ছাবজেক্ট লয়। এতিয়া এই 6টা ছাবজেক্ট আৰু 5টা ছাবজেক্টৰ মাজত ডিফাৰেঞ্চটো ক'ত, পাৰ্থক্যটো কি? আৰু এটা কথা আপোনালোকৰ বহুতেই মোক এটা কথা সুধিছে যে সেয়া হৈছে কি 4th ছাবজেক্টৰ যদি পৰীক্ষা দিয়া নহয় তেতিয়াহ'লে পৰীক্ষাটো কি হ'ব, তেনেকুৱা ধৰণৰ এটা কমেণ্ট মই পাইছিলোঁ। নেক্সট হৈছে আপোনালোকৰ সেই 6টা ছাবজেক্টৰে পৰীক্ষা দিব লাগে, যে যদি আপোনালোকৰ এটা ছাবজেক্ট দিয়া নহয় তেতিয়াহ'লে কি হ'ব। এইবিলাক প্ৰশ্নই সাধাৰণতে আপোনালোকৰ কথাখিনি কওঁ বুলি ভাবিলোঁ, গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। চ' সকলোকে প্ৰথমতে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ যি ছাবজেক্ট সাধাৰণতে আপোনালোকে 6টা লয়, কিছুসকলে 5টা লয়। আৰু এই 6টাৰ ভিতৰত বা এই 5টাৰ ভিতৰত দুটা বিষয় এনেকুৱা থাকে যিকেইটা সাধাৰণতে আপোনালোকৰ কম্পালচৰি থাকে, যিটো আপোনালোকে ইংৰাজী আৰু অসমীয়া বা অলটি বা অসমীয়া বা আপোনালোকে ইংৰাজী, যিকেইটা ছাবজেক্ট আচলতে এই ছাবজেক্টকেইটা সাধাৰণতে আপোনালোকৰ কম্পালচৰি ছাবজেক্ট হয়। এতিয়া তাৰ বাহিৰে বাকী যিবিলাক ছাবজেক্ট সাধাৰণতে আপোনালোকে পাব, সেই ছাবজেক্টবিলাকৰ কোনোবা এটা ছাবজেক্ট 4th ছাবজেক্ট হৈ যায় আৰু বাকীখিনি যিহেতু মেইন ছাবজেক্ট হিচাপে থাকি যায়। গতিকে আপোনালোকক প্ৰথমতে এখন মাৰ্কশ্বিট আচলতে আপোনালোকৰ আগত লৈ আহিছোঁ আৰু তাৰপিছত আপোনালোকক গোটেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সন্মুখত এই মাৰ্কশ্বিটখন আপোনালোকে দেখা পাইছে। ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত 6টা ছাবজেক্ট আছে। প্ৰথমতে ইংৰাজী অসমীয়া আছে, তাৰপিছত আছে হিষ্ট্ৰী, পল চায়েন্স, এডুকেশ্যন, ইকনমিক্স। তলফালে আপোনালোক 4টা আৰু ওপৰত 2টা, টোটেল 6টা ছাবজেক্ট আছে। আৰু 6টা ছাবজেক্টৰ সাধাৰণতে আপোনালোকৰ ইয়াত মই কৈছিলোঁ আপোনালোকক যে ইংৰাজী আৰু অসমীয়া এই দুটা বিষয় কম্পালচৰি হয়, আৰু বাকী যিকেইটা 4টা থাকে সাধাৰণতে 4টাৰ এটা 4th হৈ যায় আৰু বাকীখিনি আপোনালোকৰ কম্পালচৰি থাকে। চ' যিহেতু আপোনালোকে জানে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আপোনালোকৰ 5টা বিষয়ৰ যিখিনি মাৰ্কছ, সেই মাৰ্কছখিনি প্লাছ কৰে, আৰু এটা বিষয় যিটো আচলতে আপোনালোকৰ 4th ছাবজেক্ট হৈ যায় সেই মাৰ্কছটো আপোনালোকৰ এড নহয় বা প্লাছ নহয়। চ' এতিয়া 4th ছাবজেক্ট হ'ব কোনটো? 4th ছাবজেক্ট হ'ব আপোনালোকৰ এই ওপৰ দুটাক যদি এৰি দিয়ে, ইংৰাজী আৰু অসমীয়া, সেইকেইটাক এৰি দিয়াৰ পাছত বাকী থকা যিবিলাক 4টা ছাবজেক্ট, সেই 4টা বিষয়ৰ যিটোতে আপোনালোকে আটাইতকৈ কম মাৰ্কছ পাব সেইটোৱে হ'ব আপোনালোকৰ 4th ছাবজেক্ট। চ' এতিয়া কিছুসকলে 5টা ছাবজেক্ট লয়। 5টা ছাবজেক্ট লোৱাসকলৰ কাৰণে কিন্তু তেওঁলোকৰ 4th ছাবজেক্ট বুলিবলৈ নাথাকে, তেওঁলোকে গোটেইকেইটা বিষয়তে পাছ কৰিব লাগিব, আৰু গোটেইকেইটা বিষয়ত পাছ কৰিলেহে তেওঁলোকে আচলতে পৰীক্ষাটো পাছ কৰিব পাৰিব। যদি যিসকলে 6টা বিষয় লয় সাধাৰণতে তেওঁলোকৰ যদি এটা বিষয়ত বেয়াও হয়, ইংৰাজী আৰু অসমীয়া বা ইংৰাজী আৰু অলটিক বাদ দি বাকীকেইটাৰ ভিতৰৰ যদি এটা বিষয়ত বেয়াও হয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ পৰীক্ষাটো বেয়া নহয়, তেওঁলোকে আচলতে ধুনীয়াকৈ ক্লিয়াৰ কৰি গুচি যাব পাৰে যদিহে 5টাত ভাল হৈ যায়। এটা যিহেতু 4th হ'ব, সেইটো যিহেতু এড নহয়েই মাৰ্কছখিনি, গতিকে আপোনালোকে সেই 4th ছাবজেক্ট হৈ যোৱা ছাবজেক্টটো আচলতে আপোনালোকৰ এড নহয়, গতিকে তেওঁলোকৰ 5টা ছাবজেক্টৰ যিখিনি মাৰ্কছ সেইখিনি এড হৈ তেওঁলোকে ক্লিয়াৰ কৰি গুচি যাব। এতিয়া কথাটো হৈছিলে যে বহুতে আচলতে এটা কথা বিশেষকৈ সুধিছিলে, সেয়া হৈছে 4th ছাবজেক্টৰ পৰীক্ষা নিদিলে হ'বনে নহ'ব। আপোনালোকক এই বিষয়ে আচলতে মই এটা কথাই কওঁ যে আপোনালোকে পৰাপক্ষত আপোনালোকে যিহেতু নাজানে যে 4th ছাবজেক্ট হ'ব কোনটো, আৰু নজনা বাবেই কেতিয়াবা এনেকুৱাও হয় যে আপোনালোকে ভাবে কোনোবা এটা বেলেগ ছাবজেক্ট বেয়া হ'ব, কিন্তু হয় গৈ বেলেগ এটা। গতিকে এনেকুৱা ধৰণৰ যিহেতু পৰিস্থিতি এটা হয়, গতিকে আপোনালোকে গোটেইকেইটা বিষয়ৰে পৰীক্ষা দিব। যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ হয়তো উইথেলো আহিব পাৰে, চ' সেইটো কাৰণে বা এবচেণ্টো আহিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছ আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে। সেইবাবেই আপোনালোকে পৰীক্ষাটো দিয়াটো খুব প্ৰয়োজনীয়। পৰীক্ষা আপোনালোকে গোটেইকেইটা বিষয়ৰে দিব লাগিব। যিসকলৰ 6টা বিষয় লৈছে 6টাৰো দিব লাগিব, 5টা ল'লে 5টাৰো দিব লাগিব। গতিকে 4th ছাবজেক্টৰ পৰীক্ষা আপোনালোকে দিব লাগিব। নিদিলে আপোনালোকৰ উইথেল বা এবচেণ্ট হোৱাৰ চান্সেছ থাকিব, গতিকে আপোনালোকে পৰীক্ষাটো পৰাপক্ষত দিব। লাগিলে সেয়া যদি ভাবিছে অলপ বেয়া হ'ব পাৰে তেনেহ'লে বাকীকেইটাক আপোনালোকে ভাল কৰি দিব। চ' তেনেকুৱা কৰি হ'লেও আপোনালোকে কিন্তু পৰীক্ষাটো দিব লাগিব। 4th ছাবজেক্টৰ পৰীক্ষা নিদিয়াকৈ কিন্তু আপোনালোকে নাথাকিব নোৱাৰিব। আৰু যিহেতু মই ইতিমধ্যেই কৈছোঁ যে 4th ছাবজেক্ট আপোনালোকে যেতিয়া ৰিজাল্টবিলাক দিয়ে তেতিয়াহে গম পায় আচলতে কোনটো আপোনালোকৰ কম মাৰ্কছ পাব, সেইটোৱে 4th হয়। গতিকে আপোনালোকে ৰিজাল্টৰ পিছতহে গম পাব, আগত আপোনালোকে গম পাব নোৱাৰে। সেইবাবে পৰীক্ষাটো আপোনালোকে যাতে ভালদৰে দি এই গোটেই বিষয়কেইটাৰ ওপৰতে গুৰুত্বপূৰ্ণ এটা
নিজৰ যিখিনি আচলতে দায়িত্ব সেয়া আপোনালোকে সম্পূৰ্ণ কৰি ল'ব। চ' মই ভাবিলোঁ আপোনালোকক এই কথাখিনি জনাই আপোনালোকৰ যিকেইটা সংশয় মনত আছিল সেইবিলাক আঁতৰাই লওঁ। গতিকে ক'বলৈ চেষ্টা কৰিলোঁ যিখিনি পাৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।